हेलो फ्रेंड्स की खबर सकलोरे खबर निश्चय ভাল আৰু আজি মই বুন্দিয়া লাড্ডু বনাম গটিকে আপোনালোকৰ লগত মই শেয়াৰ কৰি মই কেনেদৰে বুন্দিয়া লাড্ডু বনাও আৰু ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে চাব আৰু যদি ভাল লাগে তেন্তে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনাৰ পৰিয়ালবৰ্গৰ লগতে বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলৰ নতুন হয় তেন্তে মোৰ নতুন নতুন ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিব অলক তেন্তে আজি বুন্দিয়া লাড্ডু ৰেচিপিটোলৈ আগবাঢ়ো ইয়াত মই 200 গ্ৰাম বেসন লৈছো আপোনালোকে যিকোনো ব্ৰাণ্ডৰ বেসন ল'ব পাৰে ইবক দি দিছো অলপমান দি দিছো বেছি নহয় আৰু এতিয়া অলপমান লৰাই দিছো যাতে নিমখখিনি ভালদৰে মিক্স হৈ যায় আৰু গোটা গোটাটো যেন নাথাকে অলপমান মিহলাই দিছো আৰু এতিয়া অলপ অলপ পানী দি মই মিশ্ৰণটো বনাই লম আৰু মিশ্ৰণটো বনাওতে এটা কথা মন কৰিব অলপ অলপ পানী দি দি এনেদৰে বনাই যাব মিশ্ৰণটো যাতে গোটা গোটাটো নাথাকে গোটা গোটাটো থাকিলে আমাৰ বুন্দিয়া বনাওতে অলপ প্ৰবলেম আহি যাব পাৰে একেবাৰে স্মুথ মিশ্ৰণ লাগিব যেহেতুকে গটিকে অলপ অলপ পানী দি ধুনিয়াকৈ মিশ্ৰণটো বনাই ল'ব লাগিব অলপ ডাঠত মই আৰু অলপ পানী দি দিছো একেবাৰে বেছিকৈ পানীটো দিয়া নাই নহলে একেবাৰে লিকুইড হৈ যাব তেতিয়া আমাৰ বুন্দিয়া কেটা ভাল নহব যিমান পৰিমাণৰ পানী লাগে ইমান পৰিমাণৰ দি দিলে হল তো বেসনৰ ওপৰত ডিপেন্ড কৰিব বেসন যদি বেছি হয় তেতিয়া হলে বেছি পানী লাগিব বেসন কম হলে কম পানী লাগিব আৰু ভালদৰে এনেকে মিহলাই ল'ব লাগিব যাতে এই গোটা গোটাবোৰ নাথাকে এই গোটা গোটাবোৰ যাতে মিক্স হৈ যায় আৰু অলপ পানীৰ প্ৰয়োজন হ'ব ঠিক আৰু অলপমান পানী দি দিছো বুন্দিয়া বনাবলৈ বহুত বেছি এনেকুৱা টানো নহয় গটিকে সহজতে বনাব পাৰি আৰু আজিৰ ভিডিওটো স্টেপ বাই স্টেপ সকলোখিনি ফলো কৰি যাব আৰু নিশ্চয় বুন্দিয়া ঘৰতে বনাব পাৰিব আৰু এনজয় কৰিব পাৰিব মই প্ৰায় বনাই থাকো বুন্দিয়া যেতিয়া খাবলৈ মন যায় অলপ অলপ এটাকে বনাই থাকো অকল মই বেসনখিনি পানীৰে ভালদৰে মিক্স কৰি লৈছো এটা পাৰফেক্ট কনসিস্টেন্সি হোৱালৈকে এনেদৰে অলপ অলপ পানী দি মিক্স কৰি লৈছো আৰু পানী একেবাৰে বেছি দিলে কিছুমান প্ৰবলেম হয়তো আহিবও পাৰে আৰু বুন্দিটো গোল গোল সাইজো নহবও পাৰে তেনেকুৱা কিছুমান সৰু সুৰা প্ৰবলেম আহি যাবও পাৰে সেই কাৰণে অলপ অলপ পানী দি খুব ধুনিয়াকৈ এটা স্মুথ মিশ্ৰণ এটা তৈয়াৰ কৰিব লাগিব চাকচোন আৰু এনেকুৱা কনসিস্টেন্সি হলে হৈয়ে যাব যদি প্ৰয়োজন হয় পিছত অলপ দি দিলে হল একো নাই যেহেতু 10 মিনিটৰ কাৰণে থৈ দিম 10 মিনিট আধা ঘণ্টা যিমান সময় থাকিলে হল কথা নাই কিন্তু মোৰ ইমান সময় নাই মই লগে লগে বনাম যেহেতুকে বেছি সময় নাৰাখো প্ৰায় 10 মিনিট মানৰে ৰাখি থৈ দিম গতিকে পিছত যদি পানী প্ৰয়োজন হয় পিছত আৰু অলপ দি দিম পানী 10 মিনিট মানৰ পিছত আকৌ চাইছো অলপ পানী প্ৰয়োজন হ'ব বুলি ভাবি আৰু অলপ পানী দি দিছো অলপ ডাঠ হৈ যোৱা যেন পালো গতিকে মই তাত অলপমান আৰু পানী দি ভালদৰে মিক্স কৰি লৈছো আৰু মই এইখনৰে বুন্দিয়া বনাম সকলোৰে ঘৰত থাকে নিশ্চয় এইটো এইখন এটা এইখনৰে বুন্দিয়া বনাও গতিকে চাই থাকক এতিয়া তেল গৰম হৈ আহিছে এতিয়া মই বুন্দিয়াখিনি বনাই লম আৰু অলপ সময় ভাজি লোৱাৰ পিছত আমাৰ প্ৰথমখিনি বুন্দিয়া হৈ গল আৰু এনেদৰে মই গোটেইখিনি বুন্দিয়া বনাই লম এতিয়া আৰু আগলৈ কেনেদৰে কি কৰো চাই থাকিব আৰু বুন্দিয়া কেইটা খুব ধুনিয়াকৈ গোল গোল হৈ গৈছে
আৰু নেক্সট বাৰো মই সেই একে ধৰণে বুন্দিয়া বেটাখিনি ঢালি লৈ বুন্দিয়া কেটা বনাই লৈছো খুব ধুনীয়াকৈ গোল গোল হৈ আহিছে বুন্দিয়া কেটা চাকচোন কিমান ধুনীয়া হৈছে আৰু এনেদৰে আপোনালোকেও বুন্দিয়া বনাব পাৰিব বুন্দিয়াখিনি আমাৰ ফ্ৰাই কৰা হৈ গ'ল এতিয়া চেনি চিৰাপত দিব লাগিব আৰু চেনি চিৰাপটো বনাবৰ বাবে মই 2 গিলাচ তাৰ পানী দি দিছো আৰু তাত এতিয়া মই 2 বাটি চেনি দি দিছো আৰু এইখিনি ভালদৰে উতলাই লম ভালদৰে লৰাই উতলাই লম আৰু অলপ সময় পিছত মই তাত 1 চামুচ মান গাখীৰ দি দিম আৰু চেনি চিৰাপখিনিত 1 চামুচ মান মই গাখীৰ দি ললো দিয়াৰ পিছত চাকচোন কিমান লেতেৰা হৈ গৈছে চেনিখিনি লেতেৰাখিনি ওপৰলৈ আহিছে সাফ কৰি লৈছো আৰু অলপ সময়ৰ কাৰণে উতলি থাকিব দিম এনেদৰে মই আৰু মাজে মাজে লৰাই থাকিম বুন্দিয়া বনাবলৈ কিন্তু চেনি চিৰাপখিনি একেবাৰে ইমান বেছি ডাঠ কৰিব নালাগে আৰু 2টা ইলাইচিও দি দিছো ইলাইচি দিলে টেষ্টটো খুব ধুনীয়া হয় আৰু অলপ ভালদৰে লৰাই দিছো আৰু মাজে মাজে চেক কৰি চাইছো হৈছে নে নাই আৰু এতিয়া দিয়াখিনি অলপ অলপকৈ মই দি লৈছো ভালদৰে লৰাই দিছো যাতে বুন্দিয়া কেটা চেনি চিৰাপটো ভালদৰে এডজাস্ট কৰে আৰু সফট হৈ যায় বুন্দিয়া কেটা চেনি চিৰাপটো অলপ এবজৰ্ব কৰিছে কিন্তু ভালদৰে হোৱা নাই গতিকে অলপ সময়ৰ কাৰণে মই এনেদৰে ৰাখি থৈ দিম 10 মিনিট মান ৰাখি থোৱাৰ পিছত আকৌ লৰাই দি চাইছো ধুনীয়াকৈ চেনি চিৰাপটো এবজৰ্ব কৰি লৈছে বুন্দিয়া কেটাই আৰু এতিয়া মই এখন প্লেটত উলিয়াই লৈছো অলপ ঠাণ্ডা হ'ব দিম আৰু অলপ ঠাণ্ডা হোৱাৰ পিছত মই বুন্দিয়াৰ লাড্ডু কেটা বনাই লম ইয়াত মই কোনো কালাৰ ব্যৱহাৰ কৰা নাই আৰু অলপ ঠাণ্ডা হৈ গৈছে এতিয়া মই লাড্ডু কেটা বনাম বুন্দিয়া লাড্ডু বনোৱা হৈ গ'ল আৰু আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিলো নতুন এটা ভিডিওৰ সৈতে আকৌ লগ পাই আছো চাবলৈ নাপাহৰিব বাই বাই